নমস্কাৰ বন্ধুসকল, বিশেষকৈ মই যিমানখিনি জানিছোঁ কথা এটা শিকাবলৈ আহিছোঁ অলৰেডি। বিশেষকৈ এইটো আমি DS মাৰিছিলোঁ, DS কলম হয়, এইটো DS কলম মাৰিছিলোঁ। আৰু এইটোৰ পৰা কি হয়, পাতটো আপুনি কেতিয়া ছিঙিব, এইটোৰ পৰা আপুনি পাতটো ইয়াৰ পৰা 5 খিলা যেতিয়া হ'ব তেতিয়া আপুনি ছিঙিব লাগে। আৰু ফুট হিচাপে ক'বলৈ 8 ইঞ্চিত আপোনালোকে ছিঙিব লাগে। 8 ইঞ্চি হ'ব লাগিব ইয়াৰ পৰা, এই কটা দাগটোৰ পৰা 8 ইঞ্চি, আৰু ইভাগে পাত হিচাপে আপোনাৰ 5 পাতত আপোনালোকে ছিঙিব। অকল DS বুলিয়ে নহয়, আৰু যদিও আপুনি LP মাৰে, LP মাৰিলেও আপুনি 5 পাতৰ ওপৰত ছিঙিব, নহ'লেও 8 ইঞ্চি ওপৰত ছিঙিব। গতিকে বহুত সুন্দৰ পাত পাব তেতিয়া। নহ'লে মানে কি হ'ল, যদি অলপ ওখ কৰি দিয়ে তেতিয়া অলপ বাজি পাতটো বেছি মাৰে। তো ঠিক আছে, মই ইমানখিনি আপোনালোকক অৱগত কৰিলোঁ। বিশেষকৈ আমি কলম মাৰি আছোঁ এইকেইদিন চাহ গছৰ। বহুত ব্যক্তিয়ে নাজানে, আমিও জনা নাছিলোঁ, কাৰণ এতিয়া আমি যেতিয়া ট্ৰেইনিং ল'লোঁ, টিবৰৰ পৰা ট্ৰেইনিং লোৱাৰ কাৰণে আমি ইমানখিনি কথা ক'ব পাৰিছোঁ আপোনালোকৰ আগত। আৰু সেইখিনি আপোনালোকে প্ৰেক্টিকেল কৰি চাব, নিশ্চয় সুফল পাব। লগতে 2 খিলা পাত আপুনিও যদি বেছি পায়, তো নিশ্চয় ঘৰখনো চলাত অসুবিধা নহ'ব। তো ঠিক আছে, ধন্যবাদ।